এখেত তোমাৰ পেহী দেউ এখেত তোমাৰ আপা দেউ সেৱা এটা কৰাচোন নমস্কাৰ দিয়া কিন্তু এই বুলি কোৱাৰ সলনি এই বাক্যটোলৈ পৰিৱৰ্তন হৈ গৈছে যে আংকল আহিছে আন্টি আহিছে আংকলক হাই কোৱা আন্টিক হাই কোৱাচোন তেওঁক থেংক ইউ কোৱা আপোনাক অশেষ ধন্যবাদ এই বাক্যটোৰ সলনি থেংক ইউ ছ' মাছ এই কথাষাৰতে সীমাবদ্ধ হৈ গৈছে এই কথাবোৰ আমাক কোনে বুজাব আমি কেনেকৈ বুজিম অসমত ভাষণ বহুত হ'ল অসমত ধৰ্মালোচনী সভা বহুত হ'ল সেইকাৰণে হয়তো ধৰ্ম আধ্যাত্মিক এই বিষয়টো নৈতিক এই বিষয়বোৰ কিতাপৰ পৃষ্ঠাৰ মাজতে থাকি গ'ল আধ্যাত্মিকতা বুলি ক'লে এতিয়াও একাংশই ভাবে যে আধ্যাত্মিকতা কেৱল মাত্ৰ ধৰ্মত থাকে ধাৰ্মিক গ্ৰন্থসমূহত আপুনি আধ্যাত্মিকতাৰ প্ৰভাৱ পাব পাৰে আধ্যাত্মিকতা আপুনি তাৰ পৰা শিকিব পাৰে কিন্তু আধ্যাত্মিকতা মানে ধৰ্ম নহয় এয়া অসমৰ একাংশ ল'ৰা ছোৱালীৰ মাজত ধাৰণা হৈ গ'ল যে আধ্যাত্মিকতা এই দিশটোৰ সৈতে জড়িত হ'বৰ বাবে নিৰ্দিষ্ট এটা বয়স লাগিব ককা আইতাহঁতে নামঘৰলৈ যায় আমি কিয় এইখিনি সময় যাব লাগে নামঘৰত গৈনো এতিয়া কি কৰিম তাৰ সলনি যদি আমি বাৰ্থডে পাৰ্টি এটা থাকে সেই বাৰ্থডে পাৰ্টিটোত যাবলৈ উচপিচনিটো অকণমান বেছিকৈ থাকে সেই কথাখিনি কাক কোনে শিকাব পিতৃ মাতৃ সেই কথাখিনি কেনেকৈ শিকাব আমাৰ এই ঠাইখিনিৰে এগৰাকী ব্যক্তি গুৱাহাটীৰে তেওঁ থাকে আমেৰিকাত পিতৃ মাতৃক ৰাখিছে বৃদ্ধাশ্ৰমত আমেৰিকাত তেওঁ খুব টকা তেওঁ ঘটি আছে অৰ্থনৈতিকভাৱে খুব স্বাৱলম্বী তেওঁ যদি লিখে সামাজিক মাধ্যমত তেওঁ আকৌ থাকে এটা বিলাসিতা জীৱন উপভোগ কৰি তেওঁ যদি লিখে সামাজিক মাধ্যমত যে আজিকালি গাঁৱৰ ল'ৰা ছোৱালীয়ে খেতি নকৰে ছোৱালীয়ে ৰুব নাজানে ল'ৰাই হাল বাব নাজানে এই কথাবোৰ যদি সেই ব্যক্তিগৰাকীয়ে যিগৰাকীয়ে নিজৰ পিতৃ মাতৃকো বৃদ্ধাশ্ৰমত ৰাখিছে নিজৰ কোনো অভাৱ নাই তেওঁ আমেৰিকাত আছে তেওঁ গম নাপায় গাঁৱত কি চলি আছে সেই ব্যক্তিগৰাকীয়ে যদি সামাজিক মাধ্যমত তেনেকৈ লিখে কথাটো হোৱাবনে বাৰু মিলিবনে সেই কথাষাৰ মই কিমান দিন গৈ গাঁৱত খেতি কৰিছোঁ এই যে গৰম বন্ধ সময়খিনি এই আহাৰ মহীয়া এতিয়াতো আমাৰ ধেমাজিৰ ফালে পানী যেতিয়া লাহে লাহে শুকাব এতিয়া আমাৰ কঠীয়া পাৰি সেই কঠীয়া তুলি আকৌ ৰোৱাৰ দিন আহি গ'ল এতিয়া এই ৰোৱাৰ সময়খিনিত মই কিমান দিন ধেমাজিত গৈ দেউতাক সহায় কৰিছোঁ সেইটো ডাঙৰ কথা মই আজি আপোনালোকৰ আগত ঠিকেই কৈ থৈ যাম যে আমি খেতি কৰিব লাগিব ৰোৱা তোলা বোৱা কটা বোৱাৰীয়ে জানিব লাগিব প্ৰতিগৰাকী ছোৱালীয়ে জানিব লাগিব এই কথাবোৰ যে আগৰ যিবোৰ বাধ্যতামূলক আছিল সেই বাধ্যতামূলকবোৰ ক্ৰমাগতভাৱে নোহোৱা হোৱাৰ বাবে আমাৰ মাজত কিন্তু বহুত বস্তু হেৰাই গৈছে গতিকে আনক উদাহৰণ দিয়াৰ আগত সেই কথাখিনি নিজলৈ চাব লাগিব আঙুলিটো টোৱাওঁতে তিনিটাটো মোৰ ফালেও থাকে নহয় গতিকে সেই কথাখিনি চাব লাগিব যে মই ৰোৱা তোলা বোৱা কটা কিমান জানো বস্ত্ৰ উদ্যোগটোৰ কথা বোৱা বুলি কোৱাৰ লগে লগে ক'ব লাগিব মোৰ খুব দুখ লাগে যে আজিকালি বিভিন্ন ধৰণৰ অনুষ্ঠানতে যাওঁ সেই অনুষ্ঠানসমূহত আয়োজক কমিটিয়ে পাৱাৰ লুমৰ গামোচাখন চিনি নাপায় জানেনে হস্ততাঁত বস্ত্ৰশিল্প উদ্যোগটোৰ কথা আমি কওঁ কিন্তু কিনি আনে আকৌ পাৱাৰ লুমৰ গামোচা পাৱাৰ লুমৰ গামোচাখন কিনি আনি আমি যদি জাতিৰ কথা কওঁ পাৱাৰ লুমৰ গামোচাখন ডিঙিত লৈ যদি সেই গামোচাখন লৈ যদি আমি জাতিটোৰ কথা কওঁ আমি কওঁ যে আমাৰ হস্ততাঁত বস্ত্ৰশিল্প উদ্যোগটো কোনে জীয়াই ৰাখিব আমি যদি নাৰাখোঁ আৰে প্ৰথমতে আপুনি গৈ শিপিনীগৰাকীৰ পৰা যদি পাৱাৰ লুমখন 100 টকাত কিনিছে 150 টকা 200 টকাত দি আপুনি তাঁতশালৰ শিপিনীগৰাকীৰ পৰা গামোচাখন কিনি আনকচোন 50 টকা তেওঁ বেছিকৈ পাওক তেওঁতো আপোনাৰ বৰমা তেওঁতো আপোনাৰ খুৰী তেওঁতো আপোনাৰ বাইদেউ অৰ্থনৈতিকভাৱে শালৰ শিপিনীগৰাকীও স্বাৱলম্বী হওক এই বোৱাৰী বা আজিকালি ছোৱালীয়ে তাঁত বব নজনাটো খুব গৌৰৱৰ কথা বুলি কয় মই দেউতাহঁতৰ মুখত শুনিছিলোঁ তাঁত বব নজনাসকলক আগতে থুপৰি বুলি কোৱা হয় কৈছিল নে বাৰু ককাৰ মুখতো শুনিছিলোঁ ককাই কৈছিল থুপৰি হ'ব নোৱাৰো কিন্তু দেই শিকিবিছোঁ মেট্ৰিক দি শেষ হোৱাৰ লগে লগে মেট্ৰিক পৰীক্ষা শেষ হৈছে পিছদিনাখনি প্ৰায় 32খনমান ৰুমাল লগাই দিছে মায়ে তাৰপিছত গামোচা লগাই দিছে গুটি ফুলৰ গামোচা বব লাগিব ঘৰলৈ অহা প্ৰতিগৰাকী মানুহক তই নিজে বোৱা গামোচা দিব লাগিব তো সেইদিনা গামোচা তই যেতিয়া শালত গামোচা কাটি উলিয়াইছিলোঁ তাৰ পাছত মানে বুকুখনত হাত থৈ কৈছিলোঁ অসমীয়া জীয়ৰী বোৱাৰীয়ে নোৱাৰে কি কৰিব নোৱাৰে কি আমি অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশ আৰু ক'ৰবাত বজাৰে ঘুমাৰে ঘূৰি ফুৰিলে নহ'ব আমাৰ ঘৰখনতেই আছে দেউতাই সেই সময়খিনিত খেলি থকাৰ পৰা লগৰ ল'ৰা ছোৱালীৰ লগত খেলি থকাৰ পৰা পিটি পিটি ঘৰলৈ ঘূৰাই অনাৰ সময়খিনি আৰু এতিয়া মোবাইলৰ পৰা আঁতৰাই যা খেলগৈ বুলি লগৰ ল'ৰা ছোৱালীৰ ওচৰলৈ পঠিওৱা সময়খিনি কিমান দীঘলীয়ানো সময় কিন্তু চাওকচোন ইমান বেছি পৰিৱৰ্তন সেই ককা আইতাৰ ওচৰত সাধু শুনা সেই আধ্যাত্মিক কথা শুনা নীতি শিক্ষা শুনা সেই সময়খিনিৰ পৰা এতিয়াৰ এই সময়খিনিলৈকে এতিয়া মোবাইলত কাৰ্টুন চাই চাই ভাত খুওৱা সময়খিনিলৈকে বৰ বেছি দীঘলীয়া সময় নহয় কিন্তু আজিৰ পৰা চাব 10-12 বছৰৰ পাছত সাংঘাতিক পৰিৱৰ্তন হ'ব অসমত এই যে আমি হেৰুৱাইছোঁ কিবা এটা পোৱাৰ তাৰণাত যে আমি এইবোৰ মানুহ চটফটাই ফুৰিছোঁ এই যে আজি সকলোৱে একত্ৰিত হৈ সাহিত্য চৰ্চা কৰিম বুলি যে একেলগে বহিছোঁ এই পৰিৱেশবোৰে আমাক এদিন কন্দুৱাব এনেকৈ বহিবলৈ মানুহ ভাড়াত আনিব লাগিব কেইটামান দিন আছে অসমত আত্মীয় যদি ঢুকায় তেন্তে কান্দিবলৈ হয়তো আপুনি ভাড়াত আনিব লাগিব আহিবলৈ সময় নাপায় আহাদিত আহি এটা ৰুমত ভাড়া থাকে কেইটামান দিন কোনোবা এটা প্ৰতিষ্ঠানত কাম কৰে কোনোবা এখন পাৰ্লাৰত কোনোবা কাম কৰে যিকোনো ধৰণৰ প্ৰতিষ্ঠানত কাম কৰে
গুৱাহাটীলৈ অহা 2 মাহৰ পাছত হাতত এটা আইফোন লৈ ঘৰলৈ উভতি যায় কেনেকৈ ঘৰখনৰ বেৰৰ ফাকেৰে আকাশ দেখি পায় দেউতাকে পিন্ধি থাকে ফটা এটা কামিজ মাকে চাদৰৰ আচল মচি মচি এতিয়াও কাৰোবাৰ ঘৰত কাম কৰিবলৈ যায় আৰু সেই ছোৱালীজনীয়ে 30,000 টকাৰ ব্ৰেণ্ডেড জোতাযোৰ ক'ৰ পৰা কিনে সেই ছোৱালীজনীয়ে সেই ইমান দামী 1.5-2 লাখ টকাৰ মোবাইলটো হাতত কেনেকৈ লয় কেতিয়াবা পিতৃ মাতৃও কথাবোৰ সুধিব লাগে আত্মীয় কথাবোৰ সুধিব লাগে ঘৰলৈ উভতি যোৱাৰ পাছত সেই ল'ৰা ছোৱালীক সুধিব লাগে যে তুমিতো চাকৰিৰ দৰমহা পোৱা 15,000 টকা বা 10,000 টকা তুমি গুৱাহাটীত চলি আছা কিন্তু তুমি ইমান দামী মোবাইলটো ইমান দামী কাপোৰযোৰ ইমান টকা তুমি কেনেকৈ পাইছা তুমি ক'ত পাইছা কিন্তু কিছু লোকে নুসুধাৰ ফলত কি হয় প্ৰায় 6 মাহৰ পাছত গুৱাহাটীত আহি কান্দি কান্দি সেইসকলে সাংবাদিকৰ সন্মুখত কান্দি কান্দি কয় যে মোৰ ছোৱালীজনী সেই ল'ৰাটোৱে মাৰি পেলালে মোৰ ছোৱালীজনী কমুকে মাৰি পেলালে মোৰ ছোৱালীজনী মৃতদেহ ওলাইছে মোৰ ছোৱালীজনীয়ে আত্মহত্যা কৰিব নোৱাৰে মোৰ ছোৱালীজনীক পৰিকল্পিত হত্যাকাণ্ড কিন্তু তাৰ পাছতো কান্দি কান্দি ছোৱালীজনীক উভতাই আনিব পাৰিব নেকি 2017 চনতে আমি ফেচবুক মাধ্যম জৰিয়তে এটি অনুষ্ঠানৰ জন্ম দিছিলোঁ সাহিত্য সংস্কৃতি বৃহত্তৰ মঞ্চ অসম তাৰ পৰৱৰ্তী পৰ্যায়ত 2018 চনৰ পৰা আমি আমাৰ এই ভূমিত আমি প্ৰৱেশ কৰিছিলোঁ তাৰ পিছতে আমি এই সাহিত্য সংস্কৃতি বৃহত্তৰ মঞ্চৰ জৰিয়তে আমি এখন কেন্দ্ৰীয় সমিতি গঠন কৰি আমি অসমৰ বিভিন্ন জিলালৈকে আমাৰ এই অনুষ্ঠানটি আগবঢ়াই লৈ গৈছিলোঁ বিশেষকৈ সাহিত্য সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত আৰু আজি আমি 6ষ্ঠ বৰ্ষত ভৰি দিছোঁ আজি 3য় দ্বিবাৰ্ষিক অধিৱেশন আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি ইয়াতে আয়োজন কৰিছোঁ আৰু আজি এই অনুষ্ঠানটি আমি প্ৰচাৰ বিমুখ ভালেকেইগৰাকী শিল্পী সাহিত্যিক তথা কুটিৰ শিল্পীক আমি আমাৰ আজি এই অনুষ্ঠানত সন্মানিত কৰিছোঁ লগতে মুকলি সভা আমি আয়োজন কৰিছিলোঁ মুকলি সভাত আমাৰ এঞ্জেলা চাংমাই ND24 সাংবাদিক তেখেতক আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছিলোঁ তেখেতক খুব সুন্দৰভাৱে সাৱলীল বক্তব্য আমাৰ মাজত দাঙি ধৰিছে এনেধৰণে আমি আমাৰ সাহিত্য সংস্কৃতি বৃহত্তৰ মঞ্চৰ তৰফৰ পৰা কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ বা বিভিন্ন ধৰণৰ আবৃত্তিৰ চৰ্চাৰ কাৰণে অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এনেধৰণে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যাতে আমি ৰাইজক বা আমাৰ ইচ্ছুক ব্যক্তিসকলক যাতে আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু ইয়াৰ পিছতো আমি অনাগত দিনত ভাষা শিক্ষণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিম আৰু আজি মুকলি সভাত আমি বিশেষভাৱে এনেধৰণৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ লগতে কবি সন্মিলন আয়োজন কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবিসকল আমাৰ মাজত আহিছে আমি সকলোকে আমি এই সংবাদ মাধ্যমৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এঞ্জেলা চাইমক আমি সংবাদ প্ৰণোদন বঁটা দিছোঁ যিহেতু তেখেত সংবাদ প্ৰণোদন বঁটা যেহেতু তেখেত মানে ইনস্পায়াৰৰ কাৰণে দিছোঁ যেহেতু তেখেত এগৰাকী যুৱ সাংবাদিক আৰু খুব কম সময়ৰ ভিতৰতে ND24 তেখেতে যি ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰে কথন বিক্ষণৰ পৰা আদি কৰি বাতৰি পৰিৱেশন কৰে ৰাতিপুৱাৰ পৰা বা কেতিয়াবা ৰাতিলৈকে আমিতো জানোই সংবাদ মাধ্যমৰ লোকসকল আমি যি ধৰণে জড়িত হওঁ গতিকে সেই সকলোবিলাক দিশ চাই আৰু অধ্যয়নপুষ্ট আৰু খুব সাৱলীল দৃষ্টিভংগীৰে কথনশৈলীৰে তেখেতে যি অনুষ্ঠান পৰিৱেশন কৰে তাৰ পৰিপ্ৰেক্ষিতত আমি মঞ্চৰ তৰফৰ পৰা আমি সিদ্ধান্ত লৈছিলোঁ এই বছৰ তেখেতক আমি সংবাদ প্ৰণোদন বঁটা দিম আৰু আজি এই অনুষ্ঠানটিতে তেখেতক আনুষ্ঠানিকভাৱে আমি এই সন্মানটি প্ৰদান কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত